Hey guys, welcome back to my channel. So, আজি তোমালোকে ক্যাপশন হেড দেখিছা টাইটেলত যে আজি টপিকটো কি হয় সেইটো হ'ল তোমালোকৰ এফিডেভিট ইউজুৱেলি কিন্তু তোমালোকৰ চবতে দৰকাৰ হয় আৰু মানে most of the তোমালোকৰ তুমি নিজৰ ভাগৰ নেম কাৰেকশ্যন কৰিবলৈ হওক বা তোমালোকৰ মানে অফিচিয়েল সেইখিনি তোমালোকৰ এফিডেভিটখন দৰকাৰ হৈছে সেই এফিডেভিটখনৰ পাৰ্পজটো কি হয় এফিডেভিটখনৰ তোমালোকৰ মিনিংটো কি হ'ল এফিডেভিটখন কিয় দৰকাৰ হয় চ' এফিডেভিটখন তোমালোকৰ এখন অ'থ টেকিং হয় এখন তোমালোকৰ শপতনামা হয় য'ত নেকি তুমি নিজে ডিক্লেৰেশ্যন দিছা এই কথাখিনি যে হয় যিখিনি বস্তু মই তাত মেনশ্যন কৰিছোঁ সেইখিনি তোমালোকৰ ট্ৰু টু মাই নলেজ হয় মই জানো এইখিনি কথা আৰু মই সেইখিনি কথাৰ কাৰণে নিজে এইটো দিছোঁ যে হয় এইখিনি কথা ৰাইট হয় বুলি কয় চ' সেইখিনি তোমালোকৰ হ'ল এফিডেভিটত লিখা থাকে তোমালোকৰ যে এইখিনি কথা কোৱা হৈছে যে এইখিনি কথা হয় আৰু মই তাৰ কাৰণে মানে এইটো মানে মানিছোঁ যে হয় এইটো বস্তু হয় সেইটো তোমালোকৰ এটা অ'থ টেকিং টাইপৰ হৈ যায় তাত তোমালোকৰ কাৰণ ছেকেণ্ড পেজত থাকে যে অ'থত যে ট্ৰু টু মাই নলেজ বুলি কয় তোমালোকৰ ডিক্লেৰেশ্যনে হওক যেনেকৈ আমাৰ ভাগত যদি আমি এডভকেটৰ লাইচেঞ্চৰ কাৰণে যদি এপ্লাই কৰিছোঁ তাতো তোমালোকৰ এফিডেভিট দৰকাৰ হৈছিলে যে তোমালোকৰ ডকুমেণ্টছৰ এখন এফিডেভিট বনোৱা হৈছিলে বা নেশ্যনেলিটি তোমালোকৰ যে ইয়াৰে হয় চ' তেতিয়াহ'লে তোমালোকৰ তেনেকুৱা কি কাৰণে যে সেইটোত মানে মই ডিপেণ্ডেণ্ট হ'লোঁ মানে ডিপেণ্ডেণ্ট মানে যাৰ হৈ পেলাই এফিডেভিটখন বনোৱা হয় সেইটো হ'ল ডিপেণ্ডেণ্ট হৈ গ'ল চ' তোমালোকৰ যে সেইখিনি কথা ডিপেণ্ডেণ্টত যিখিনি কথা মেনশ্যন কৰা হৈছে সেই কথাখিনি তোমালোকৰ ৰাইট হয় বুলিকে ট্ৰু হয় বুলিকে তোমালোকৰ মই সেইটোত বস্তুত সাক্ষী দিছোঁ মানে মই কৈছোঁ যে হয় সেইখিনি ৰাইট বুলিকে চ' সেইটোকে তোমালোকৰ হ'ল এফিডেভিট চ' সেইখন একচুৱেলি এখন শপতনামা হয় চ' সেইটো কাৰণে তোমালোকৰ যে তোমালোকে নিজক যে আপোনাৰ ভাগৰ এক্সাম্পল দিছোঁ মই যে এইটোৰ নাম হেৰি হ'ল বা সেইটো মানে গেপ চাৰ্টিফিকেট বুলি কয় গেপ চাৰ্টিফিকেটখন মই কৈছিলোঁ যে সেইখন তোমালোকৰ এখন এফিডেভিটেই হয় যে মই ইমানৰ পৰা ইমানলৈকে কি কৰি আছিলোঁ সেইটো কাৰণে এখন নিজে এখন এফিডেভিট বনাই পেলাই নিজৰ হৈ পেলাই যে মই এইটো কৰি আছিলোঁ বুলি আৰু তাত তোমালোকৰ নটাৰীত মানে ভেৰিফাই কৰা থাকে এডভকেটৰটোতো থাকে চ' সেইখিনি তোমালোকৰ এখন ইনক্লুড কৰিবলৈ এখন এফিডেভিট বনোৱা হয় আৰু কেছবোৰতো তোমালোকৰ এখন এফিডেভিট থাকে চ' সেইটোকে মই বোলো যে কুইকলি জনাই দিয়া হয় যে এফিডেভিট যে ইমান দৰকাৰ হৈ থাকে চ' সেইখিনি মানে কি হয় বুলি কয় চ' অ'কে চ' চি ইউ অন নেক্সট ভিডিঅ' টেক কেয়াৰ বাই বাই